আজি আমি কোকৰাঝাৰ এই চহৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ এটা নেশ্যনেল কনফাৰেন্স কৰিবলৈ ওলাইছোঁ। তো এই নেশ্যনেল কনফাৰেন্স কৰাৰ বাবে আমি এতিয়া RC কমিটি গঠন কৰা হ'ল। এই RC কমিটিৰ আজি জেনেৰেল মিটিং আছিল। তো এই জেনেৰেল মিটিঙত আমাৰ RC কমিটিৰ ফালৰ পৰা RCৰ বিভিন্ন কমিটিত থকা আমাৰ কৰ্মকৰ্তাসকল আৰু বিভাগীয় যিবিলাক দায়িত্বত থকা এই বিভাগীয় আমাৰ কৰ্মকৰ্তাসকল আজি উপস্থিত আছিল। আৰু লগতে আমাৰ কেন্দ্ৰীয় সমিতি হৈ ভাৰতীয় গোৰ্খা পৰিসংঘ এটা নেশ্যনেল আমাৰ অৰ্গেনাইজেশ্যন, গোৰ্খাসকলৰ ৰাষ্ট্ৰীয় অৰ্গেনাইজেশ্যন। তো এই ৰাষ্ট্ৰীয় অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আমাৰ কেন্দ্ৰীয় সমিতিৰ হৈ আমাৰ ভাইচ প্ৰেচিডেণ্ট তেখেত য়াম প্ৰসাদ ঘিমিৰে উপস্থিত আছিল। আৰু ষ্টেট কমিটিৰ ফালৰ পৰা আমাৰ ষ্টেটৰ বিভিন্ন নেতাসকল ইয়াত উপস্থিত আছিল। আমাৰ এডভাইজাৰসকল ইয়াত উপস্থিত আছিল। গতিকে অহা ফেব্ৰুৱাৰী 2022 ফেব্ৰুৱাৰীত 11, 12, 13 এই 3 দিনীয়া কাৰ্যসূচীটো লৈ আমি ভাৰতীয় গোৰ্খা পৰিসংঘৰ এটি অধিৱেশন আমি কোকৰাঝাৰত কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। বিশেষকৈ BTR একৰ্ড হোৱাৰ পিছত কোকৰাঝাৰত যি এটা শান্তিৰ পৰিৱেশটো ঘূৰি আহিছে, এই শান্তিৰ বাৰ্তাটো এটা দিবলৈ আমাৰ বিশেষকৈ BTR চিফ ডাঙৰীয়াই ইয়াত আমাক পূৰ্ণ সমৰ্থন দিছে। তো আগন্তুক এই অধিৱেশনৰ জৰিয়ে আমি গোটাই ভাৰতত বসবাস কৰা গোৰ্খাসকল বিশেষকৈ 29টা ৰাজ্যৰ পৰা ইয়াত ডেলিগেট আহিব। জম্মু কাশ্মীৰৰ পৰা আৰম্ভ কৰি দেহৰাদুনৰ পৰা আৰম্ভ কৰি দাৰ্জিলিং, ছিকিম, মিজোৰাম, নৰ্থ ইষ্ট যিমান আছে সকলো ৰাজ্যৰ পৰা ইয়াত ডেলিগেট আহিব। মেক্সিমাম কিমান হ'ব আমি ক'ব নোৱাৰোঁ, কি মিনিমাম থাউজেণ্ডছ ডেলিগেট ইয়াত মানে সমবেত হ'ব। তো এই অধিৱেশনটো এটা আমাৰ কাৰণে এটা ডাঙৰ এটা চেলেঞ্জ হৈ পৰিছে। আমি ভাবোঁ নিশ্চয় এই অধিৱেশনত কোকৰাঝাৰত যে আমি সম্পন্ন কৰিম এইটো এটা ভাল পৰ্যায়ৰ অধিৱেশন হ'ব। আৰু ইয়াত বিশেষকৈ কোকৰাঝাৰত বসবাস কৰা, BTRত বসবাস কৰা যিমান জাতি জনগোষ্ঠী আছে, আমাৰ বিশেষকৈ লিডিং গ্ৰুপ যিমান আছে, আপুনি উৰিষ্যাতে কওক, য'ত গোৰ্খা আছে এই 29টা ৰাজ্যত এটাই থিমটো লৈ এটাই মেছেজটো লৈ আগবাঢ়ি আছে। আমি অলৰেডি আমাৰ লিফলেটত, আমাৰ আহ্বান পত্ৰবিলাকত, আমাৰ ছ'চিয়েল মিডিয়াত আমি ক'বলৈ ওলাইছোঁ, চলো কোকৰাঝাৰ, এইটো আমাৰ নাৰা হয়। আমি এটাই নাৰা লৈ এতিয়া কাম কৰি আছোঁ। ভাৰতৰ 29টা ৰাজ্যত পূবৰ পৰা পশ্চিমলৈকে যিমান গোৰ্খাসকল আছে, চলো কোকৰাঝাৰ। আমাৰ মেইন মেছেজটো এইটো, কোকৰাঝাৰ চলিয়ে, চলো কোকৰাঝাৰ। কোকৰাঝাৰ আগৰ কোকৰাঝাৰ নহয়। 2020 27 জানুৱাৰীত প্ৰমোদ বড়োৰ নেতৃত্বত যি BTR একৰ্ড হৈছে, এই BTR একৰ্ড হোৱাৰ পিছত কোকৰাঝাৰটো বেলেগ হৈছে। যাৰ কাৰণে কোকৰাঝাৰ এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। কোকৰাঝাৰ এটা পিচ চিটি হৈছে, যাৰ বাবে গোটেই ভাৰতত কোনা কোনা থকা মানুহবিলাকৰ মাজত যি এটা ভুল বাৰ্তাটো আছিল, এই বাৰ্তাটো ঘূৰাই, এই বাৰ্তাটো গুচাই আমি চলো কোকৰাঝাৰ এই নামটো লৈ, আমি এই নাৰাটো লৈ এই প্ৰগ্ৰামটো বিশেষকৈ হাতত লৈছোঁ। আৰু আমি আশা কৰিছোঁ আমাক সঁহাৰি দিছে আমাৰ নেশ্যনেল লেভেলত থকা বিভিন্ন ইণ্টেলেকচুৱেলসকলে, বিভিন্ন আমাৰ মানে ৰাজনৈতিক লিডাৰসকলে আমাক সঁহাৰি দিছে। এইবাৰ কোকৰাঝাৰত এই অধিৱেশনটো সম্পন্ন হ'ব আৰু আমি যাম। বিশেষকৈ আমাৰ ভাৰতীয় গোৰ্খা পৰিসংঘৰ মূল এজেণ্ডাটো আছে মানে গোটেই ভাৰতত এতিয়া আপুনি ক'ব গ'লে 29টা ৰাজ্যত ৰিজনেল অৰ্গেনাইজেশ্যনবিলাক বহুত আছে। যেনেকৈ অসমত আজি অল আছাম গোৰ্খা ষ্টুডেণ্ট, BTR গোৰ্খা সমাজ বা আমাৰ অসম গোৰ্খা সন্মিলন হিচাপে আমাৰ ষ্টেটৰ অৰ্গেনাইজেশ্যন আছে। এনেকৈ ছিকিমত বেলেগ আছে, দেহৰাদুনত বেলেগ আছে, জম্মু কাশ্মীৰত বেলেগ আছে, মিজোৰামত বেলেগ আছে। কিন্তু সকলো ৰাজ্যৰ পৰা যিবিলাক অৰ্গেনাইজেশ্যন আছে, এই অৰ্গেনাইজেশ্যন সকলোকে লৈ আমি এটা নেশ্যনেল লেভেলৰ অৰ্গেনাইজেশ্যন আমাৰ মাজত নাছিল। যিটো আমি ভাৰতীয় গোৰ্খা পৰিসংঘৰ জৰিয়ে এইটোৱে আমি কাম কৰিব বিচাৰিছোঁ। গোটেই ভাৰতবৰ্ষত থকা গোৰ্খাসকলৰ নেশ্যনেল লেভেলৰ যিবিলাক মানে এজেণ্ডা, নেশ্যনেল লেভেলৰ যিবিলাক কাম, নেশ্যনেল লেভেলত ইষ্টাব্লিছ কৰা, গোৰ্খাসকলক নেশ্যনেল লেভেলত ভাল এটা মৰ্যাদা দিয়া বা কাম কৰাৰ কাৰণে পলিটিকেল, ছ'চিয়েলি, ইকনমিকেলি যিবিলাক ৰাইট আছে, এই ৰাইটটো মানে চৰকাৰৰ পৰা আনি দিয়াৰ কাৰণে ভাৰতীয় গোৰ্খা পৰিসংঘৰ ফালৰ পৰা যিবিলাক কাম কৰিব লগা আছে তেখেতসকলে কৰি আছে। তো এইবিলাক এজেণ্ডাৰ জৰিয়তে আৰু বিশেষকৈ গোটেই ভাৰতৰ গোৰ্খাসকলক মানে একত্ৰিত কৰি উই আৰ ইণ্ডিয়ান এই মেছেজটো ভালকৈ লৈ গোৰ্খাসকলক কাম কৰিবৰ কাৰণে এই অৰ্গেনাইজেশ্যনে মানে এজেণ্ডাবিলাক হাতত লয়। প্ৰথমবাৰ হ'ব নেকি আমাৰ ইয়াত? আগত আমি দেখিবলৈ পোৱা নাই এনেকৈ কনফাৰেন্স। য়েছ, নৰ্থ ইষ্টত এইটো প্ৰথম। এনে এইটো 6th আপোনালোকে ধৰা হৈছে 6th। এইটো ট্ৰাইনুৱেল 3 বছৰীয়া, মোটামুটি 18 ইয়াৰ্ছ হৈ গ'ল এই অৰ্গেনাইজেশ্যনটো ইষ্টাব্লিছ হোৱাটো। কিন্তু আমাৰ ইয়াত প্ৰথম, নৰ্থ ইষ্টত এইটো প্ৰথম। আৰু আমি ভাবিছোঁ এইটো মহা অধিৱেশন, ইয়াৰ নামটো মহা অধিৱেশন। কোকৰাঝাৰক আমি বিশেষকৈ এই 11, 12, 13 তাৰিখৰ দিনাখন আমি গোটেই ভাৰতৰ
মানে মানুহবিলাকক বিশেষকৈ ইণ্টেলেকচুৱেলসকলক গোৰ্খাৰ ইণ্টেলেকচুৱেল ইয়াত উপস্থিত হ'ব য'ত আমাৰ পলিটিকেল লিডাৰ হিচাপে 11-12 যি ডেলিগেটবিলাক হ'ব ইয়াততো পলিটিকেল লিডাৰ নাথাকে কিন্তু 13ত যি মুকলি সভা হ'ব অ'পেন ছেশ্যন তাত এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰীক আমি ইয়াত বিশেষকৈ মুখ্য অতিথি হিচাপে বিচাৰি আছোঁ আৰু আমাৰ ছিকিমৰ চিফ মিনিষ্টাৰ ইয়াত আহি আছে আৰু ভাৰতত যিমান গোৰ্খাসকলৰ ফালৰ পৰা যিবিলাক সাংসদ আছে MP আছে তেওঁলোকে ইয়াত উপস্থিত হ'ব গোৰ্খাৰ আইকনবিলাক ইয়াত উপস্থিত হ'ব বিভিন্ন গোৰ্খা লেভেলত থকা কাম কৰা বুদ্ধিজীৱীসকল ইয়াত উপস্থিত হ'ব পলিটিকেল লিডাৰ হিচাপে আমি নেশ্যনেল মিনিষ্টাৰবিলাক এক দুজন ইয়াত আনিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু বিশেষকৈ আমি এটাই কথা বিশেষকৈ বাৰ্তা দিছোঁ এতিয়াও এই মেছেজটো গৈ আছে এতিয়া জম্মু কাশ্মীৰ গঠন দিছে আগন্তুক এই অধিৱেশনত আমাৰ ফালৰ পৰা কৰিবলগীয়া গোৰ্খাসকলক যি সহায় আছে সেইটো আমি কৰি যাম বুলি তেখেতসকলে কৈছে তো এই বিষয়টো লৈ বিশেষকৈ গোৰ্খাসকলৰ গোটেই ভাৰতৰ গোৰ্খাসকলক একত্ৰিত কৰি ভাৰতীয় গোৰ্খা পৰিসংঘই যি কামটো কৰি আছে এই মেছেজটো যাতে কোকৰাঝাৰৰ পৰাই গোটেই নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত যাতে দিব পাৰে যাৰ বাবে আমি এতিয়া মানে পূৰ্ণাংগভাৱে আমি আগবাঢ়ি আছোঁ কিবা ক'বা বিনয়